চাহ চাহ পুখুৰী আছে নাই? পুখুৰী আছে খুলি দিম মোবাইল ধৰিছে ষ্টেণ্ড কৰ বাইক ষ্টেণ্ড কৰ না কৰিলে মাছৰ পোনা ল'বি মাছৰ পোনা নমস্কাৰ বন্ধুসকল পুনৰবাৰ মই মোৰ চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰিছোঁ সকলোৱে কুশলে আছে আজি নতুন এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ আজি এই ভিডিঅ'টোত আপোনালোকলৈ মই দেখাম এজন সফল মাছ পালকক মই আপোনালোকক দেখাম আৰু ইয়াত অহা আজি মোৰ কাৰণটো হৈছে আজি মই ইয়াৰ পৰা কিছু মাছৰ পোনা ক্ৰয় কৰিবলৈ আহিছোঁ সেই মাছৰ পোনা মই ঘৰুৱা পুখুৰীৰ কাৰণে আৰু কিছু বাণিজ্যিক বিক্ৰীৰ বাবেও মই মাছৰ পোনা ক্ৰয় কৰিম গতিকে প্ৰথমতে চাই লওঁ ইয়াত এতিয়ালৈকে মাছৰ পোনা আহি পোৱাহি নাই কিছু সংখ্যক পিছ মাছ আছে বুলি আমি জানিব পাৰিছোঁ গতিকে ইয়াত মাছৰ পোনা উৎপাদন কৰা হয় প্ৰকৃততে এইবাৰ প্ৰথমবাৰৰ কাৰণে ইয়াত মাছৰ কণীৰ পৰা মাছৰ পোনা উৎপাদন কৰিবলৈ চেষ্টা কৰিছে বৈজ্ঞানিক পদ্ধতিৰে গতিকে কি পদ্ধতিৰেনো ইয়াত মাছৰ পোনা উৎপাদন কৰে আৰু কি মাছ ইয়াত উপলব্ধ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিবলৈ পাইছে এই অঞ্চলটোত চাৰিওকাষে কেৱল পুখুৰী যিমান দূৰলৈ আপোনালোকে মন কৰিব এই গোটেইবিলাক ইয়াত পুখুৰী আছে ইয়াত মাছ পালন কৰা হয় বিভিন্ন ধৰণৰ প্ৰজাতিৰ মাছ পোৱা হয় ইয়াত যিটো ঘৰ দেখা মাছৰ কাৰণে পানী ব্যৱস্থা কৰা হয় এই যোনটো টেংক দেখা পাইছে টেংকটোত কণী পাৰিবলগীয়া মাছ থোৱা হয় আৰু যিকেইটা সৰু টেংক দেখা পাইছে এই সৰু টেংককেইটাত এটা মাছৰ কণীৰ পৰা মাছৰ পোৱালি ওলোৱা হয় আৰু আনটোত মাছৰ পোনাবিলাক ডাঙৰ হ'বলৈ দিয়া হয় গতিকে আহকচোন ওচৰলৈ যাওঁ Hello, it's me. I was wondering if after all these years you'd like to go over everything. They say the time's supposed to heal you, but I ain't done much healing. Hello, can you hear me? I'm in California dreaming about who we used to be when we were younger and free. I've forgotten how it felt before the world fell at our feet. There's such a difference between us and a million miles. Hello from the other side. I must have gone 1,000 times. ইয়াত যিবিলাক এইবিলাক আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ মই এইবিলাক যিবিলাক টেংক আছে এই টেংকটোত কি থাকিব মাছৰ পোৱালি থাকিব এই টেংকবিলাকৰ মাছৰ পোনাবিলাকৰ ইয়াত ডাঙৰ দীঘল কৰা হয় ইয়াত আপোনালোকে পানী ব্যৱস্থাটো দেখিছে পানী মই অকণমান খুলি দেখাম দেই মোৰ নামতে আছে বন্ধ কৰা আছে এইটো বন্ধ কৰা আছে হ'ব নালাগে এইটো যিটো টেংক দেখা পাইছে আপোনালোকে ইয়াত মাছৰ কণীবিলাক থোৱা হ'ব ন ইয়াত মাছৰ কণীবিলাক থোৱা হ'ব আৰু এইটো পানী যিটো পানী আপোনালোকে দেখিছে এই পানীটো ঘূৰি থাকিব তলত এটা ব্যৱস্থা আছে পানী ঘূৰি থকা ব্যৱস্থাটো আছে পানীটো ঘূৰি থাকিব আৰু মাছৰ কণীখিনিৰ পৰা ইয়াত পোৱালি জন্ম হ'ব তাৰ পাছতে মাছৰ যিবিলাক পোনা ওলাব পোনাবিলাক এইটো টেংকত দিয়া ব্যৱস্থা কৰিব এইটো টেংক দেখা পাইছে এইটো টেংকত অলপ যেতিয়া মাছৰ পোনাবিলাক ডাঙৰ হ'ব তেতিয়া বাকীবিলাক টেংকলৈ নি ইয়াত বিক্ৰী ব্যৱস্থা কৰা হয় এইটো পানী পাম তলৰ পৰা পানী ওলাই ন
এইটো কিমান খৰচ পৰা হয় হয় নেকি এইটোৰ পৰা পানী ওলাই সেই ওপৰত যায় ন ওপৰৰ পৰা বাকী যলৈ যাব লাগে যায় আৰু পাইপৰ জৰিয়তে তো ইয়াত পুখুৰীখিনি আপোনালোকক দেখালোঁ ইমানেই পুখুৰীখিনি তাৰপিছত আমি মাছৰ যেতিয়া পোনা সংগ্ৰহ কৰিম তেতিয়া আপোনালোকক অলপ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু অসমীয়া নিবনুৱা ইয়াত এজন অসমীয়া মানুহে কৈ আছে যিজনক মই এতিয়ালৈকে লগ পোৱা নাই তেখেত অলপ বাহিৰলৈ ওলাই গৈছে অলপ পিছত আহি পাবহি তো অসমীয়া নিবনুৱাসকলৰ কাৰণে এইটো এটা বাৰ্তা মই পঠাবলৈ চেষ্টা কৰিছোঁ যে তেখেতলোকে এনেকুৱা ধৰণৰ কাম কৰি ইয়াত আমাৰ ঘৰৰ নিচেই কাষতে এইটো আছে ইয়াত মাছৰ পোনা উৎপাদন কৰা হয় মাছৰ কণীৰ পৰা মাছৰ পোনা উৎপাদন কৰা হয় গতিকে অসমীয়া নিবনুৱাসকললৈ এটা বাৰ্তা দিবলৈ মই চেষ্টা কৰিছোঁ যে তেখেতলোকে এনেকুৱা ধৰণৰ কামৰ আঁচনিৰ জৰিয়তে নিজৰ সংস্থাপনৰ স্থলটো মুকলি কৰি ল'ব পৰাৰ লগতে আন 10জনক সংস্থাপন দিব পাৰে গতিকে শেষৰখিনি চাবৰ বাবে মোৰ ভিডিঅ'টোৰ লগত জড়িত থাকক সেইফালে চাব মই দেখুৱাম এইটো মানে যেতিয়া বৰষুণ যেতিয়া যেতিয়া মাছখিনি আনি পিনে মেলিব ইয়াত কণীটো পৰাব চাব এনেকৈ থাকিব ন বঢ়িয়া তো এইটো দি থাকিলে মানে মাছে কণী পাৰিব মানে বৰষুণ লাগে সেইটো পানীটো আনি গৈছিলে পাইপত আছে পানীটো আনি এনেকৈ ঘূৰি থাকিব ন এই ব্যৱস্থাটো মই এতিয়া প্ৰকৃত ব্যৱস্থাটো জানি পাৰিছোঁ ইয়াত আপোনালোকে দেখিব পাইছে পাইপৰ জৰিয়তে পাইপৰ পানীটো ফুটা কৰি দিয়া হৈছে যেতিয়া পানীটো ঘূৰি থাকিব আৰু বৰষুণৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি হ'ব পুখুৰীটোত তেতিয়া মাছবিলাক কণী পাৰিব তো পাইপবিলাক দেখা পাইছে যে চাইডে ফুটা কৰি দিছে চাইডে পাইপবিলাক ফুটা কৰি দিছে তাৰপিছতে এটা পানীটো খুলি দিয়াৰ পিছত এতিয়া বৰষুণৰ নিচিনা এটা হেৰি কৰিব তাৰপিছত মাছবিলাকে কণী পাৰিবলৈ আৰম্ভ কৰিব তাৰপিছত মাছৰ কণীবিলাক মাছে যেতিয়া কণী পাৰিব জালৰ জৰিয়তে মাছৰ কণীবিলাক তুলি এইটো টেংকত মেলা হ'ব এইটো টেংকৰ পানীবিলাক ঘূৰি থাকিব পাইপডালৰ ফালে যাব হয় নেকি নিজে সোমাই যাব মানে এটা লেভেলত থাকিব এতিয়া কণীটো ওপৰতে থাকিব নহ'লে তলত থাকিলে মানে পানী প্ৰেছাৰ গ'লে মানে সেয়া যাব যোনটো ভিটামিন আছে সেইফালে তাৰপৰা ওলাই পিনে মাছখিনি অকণমান ডাঙৰ হ'বলৈ থ'ব অকণমান ডাঙৰ হোৱাৰ পিছত যেতিয়া এইটো হেৰি অকণমান মানে যেনেকৈ এতিয়া কেনেকৈ ক'ম কণীটো ফাটি অকল ওলাব নোৱাৰে যে সেইটো টাইমত সেয়ালৈ নিব সেয়া যোনটো চাৱাৰকেইটা আছে পানী ওলাই পিনে যোনটো লেয়াৰ থাকে ওপৰটো সেইটো ফাটি মেলি সিহঁতক ভালকৈ উলিয়াই দিব মানে তাৰপিছত চাৱাৰকেইটা সেইকাৰণে দিছে ন নহ'লে অক্সিজেন নাপাব যে ঠিকে এইটো মোৰ ভালকৈ নাজানো এইটো এইটো ডাঙৰ হ'বলৈ থৈছে নেকি তাত পাইপডাল গৈছে যে ইয়াৰ পৰা হ'ব পাৰে ৰান হ'ব তেতিয়া তাত ডাঙৰ হ'ব হয় চাগে তাৰপিছতে মাছৰ পোনাবিলাক বিক্ৰী এইটোৰ পৰা কৰিব চাগে এইটোৰ পৰা উলিয়াই দিব নেকি বিক্ৰীৰ কাৰণে হয় নেকি পুখুৰী তাৰপিছত বিকিব ন তো এটা খুব সুন্দৰ পদ্ধতি এটা ভাল লগা পদ্ধতি তো আমাৰ বহুত গাঁৱলীয়া মানুহে মাছ পালকে কি কৰে পুখুৰীৰ মাছবিলাক নধৰে কণী পাৰিব বুলি তো সেইবিলাক কণী পাৰিলেও কোনো সেয়াত পোৱালি নজগে কাৰণ কেলৈ তাত এনেকুৱা ধৰণৰ এটা পৰিৱেশ নাপায় গতিকে যিবিলাক জান জুৰি নদী এইবিলাকত মাছে কণী পাৰি পোৱালি উৎপাদন কৰে যিহেতু আমাৰ পুখুৰীত তেনেকুৱা ধৰণৰ নদী সোঁত নাথাকে গতিকে তেনেকুৱাত কোনো মাছৰ কণীৰ পৰা পোৱালি উৎপাদন নহয় এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰিলেহে এটা মাছৰ কণীৰ পৰা পোৱালি উৎপাদন হ'ব ঘৰত থকা পুখুৰীটোৰ চাবলৈ আহিছোঁ এইবাৰ কি নহয় ন ধৰিব পাৰি নাই ধৰিব নোৱাৰি এতিয়া পানী বেছি হ'ল হেৰি মানে দ নাছিলে মানে হেৰি খানি ল'ব কিমান মান হ'ব এইটো ইমান মান একমান হৈ যাব কেইটামান আছে 5টা এনেই থৈছা নেকি কেইটামান লৈ গ'লো হ'ব কেইটামান লৈ গ'লো হ'ব নিদিয়ে ইয়াত ডাঙৰ মাছ কণী পাৰিবলগীয়া মাছবিলাক আছে এতিয়া কি ওলাইছে থাকে ন দানা দিয়া নাই এতিয়া
দানা দিয়া নাই দানা নাই দিয়া দিবা নাই এইবোৰ ঘাঁহ চাহ দি থৈছে এইবোৰ খাই দিয়ে হয় নেকি দানা পিছত পিছবেলাকে দিব পোৱালি হয় নেকি দানা দিলে ওলালে হয় ন মাছ ধৰে নহয় বেলেগৰ পানী মেলি থৈছে না আগৰ পৰা আছে আৰু এতিয়া মানে কিনি আনিলে অদলা বদলি কৰিলে তো মই আপোনালোকক কি কৰিছোঁ ইয়াত মাছ ওলাই আছে এই ইয়াত মাছ দেখা পাইছে ইয়াত আপোনালোকে চাবলৈ চেষ্টা কৰক ইয়াত মাছ এইজনী মাছ ওলাই ফুৰিছে ডাঙৰ ডাঙৰ মাছ তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মাছটো আহি পাইছে একেটা দেখিছে ছটা দিশা কিদৰে লো মাৰিছে তো কেনেদৰে মাছখিনি নমায় কেনেদৰে মাছখিনি নমায় আৰু কেনেদৰে আনে আমি প্ৰত্যক্ষ কৰিম আজি আৰু আপোনালোকক দেখাম প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে প্ৰতিটো উশাহ তোমাৰ বুকুতে প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে প্ৰতিটো উশাহ তোমাৰ বুকুতে মই জীয়াই উঠো মই শব্দ গঢ়ো পাখি মেলো তোমাকে পাবলে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে सजना जी बारी बारी अब तो এইটো পুখুৰীত আমি এতিয়া গাছ কাপ ধুম
জানা না দিয়ে আসলি Gata. ना जिया जिंदगी एक पल भी तुझसे होके जुदा सुन जरा बिन तेरे मुझसे नाराज था दिल तू मिला है तो है कह रहा मैं तो तेरे रंग में रंग चुका हूँ बस तेरा बन चुका हूँ मेरा मुझ में कुछ नहीं सब तेरा मैं तो तेरे ढंग में ढल चुकी हूँ बस तेरी बन चुकी हूँ मेरा मुझ में कुछ नहीं सब तेरा सब तेरा सब तेरा सब तेरा মাছৰ পোনা লাগিব নেকি মাছৰ পোনা এ মাছৰ পোনা লবি মাছৰ পোনা এইটো নামি পাবি না ল চাহ 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 পুখুৰী আছে নাই পুখুৰী আছে খুলি দিম মোবাইল ধৰিছে ষ্টেণ্ড কৰ বাইক ষ্টেণ্ড কৰ না কৰিলে অ মাছৰ পোনা লবি মাছৰ পোনা মাছলি পোৱালি মাছৰ পোনা টিপটপ আহি যা ফ্ৰেছ মাল আহ ইউটিউবত
নেটত ওলাব হে নহয় ই বেলেগ গাছ কাপ গাছ কাপ গোল্ডেন ডাঙৰ ন 10 টাকা 10 টকা ডাঙৰ ন সব লোকেল ন বহুত সৰু ক'ত বহুত ইয়াতকৈ ডাঙৰ নহয় ন ইয়াতকৈ ডাঙৰ আছে ক'ত আছে এইটো আমাৰ ডডোবাৰী এই টকা ৰাখা কচা ডডোবাৰী চাবি ইমান ডাঙৰ আছে কেটা হ'ল 7 টকা আর লাগে যদি ফোন করে দিবি এতিয়া লৈ যাব বহুত সৰু আছে আর পুখুৰীত পানীটো এতিয়া তো মাছৰ পোনা লবি মাছৰ পোনা ৰেডমি বৰা ঐ লবি না নলবি হে দেচোন দুটা দে কিমান 5 টকা ন 10 টকা 10 টকা 10 টকা লবি দুটা উলিয়াই দে কিহত লবি এনেকে হাতত লৈ যাব হাতত লৈ যা দি দে ৰ মই পইচা দে ডাঙৰ ডাঙৰ এটা মোবাইল ধৰকচোন এ কি কৰে উলিয়াই থাক দে এইটো ইউটিউবত লাগ ইউটিউব ছড়ি আছে 10 টকা আছে মোক অকমান তুলি দে মানে খাব লাগে মানে ইয়াকো তুলি দে প্ৰথম কাষ্টমাৰ হে কাষ্টমাৰটো তুলিব নালাগে আহক ৰাইজ মাছৰ পোনা লওক মাছৰ পোনা হেল্ল' এই মাছৰ পোনা লবি মাছৰ পোনা এটা সব নিজে বনানে এলে ঘৰৰ কাৰণে নে বিকিবলৈ আনিছোঁ গৈ থাকোঁ দেই দহ টকা বুলি কোৱা কাৰণে হেৰি কৰিছে আৰু ল'ৰাটো ল'ব মাছ বিক্ৰী শেষ কৰিলোঁ এতিয়া অলপ ঘৰৰ কাৰণে বচাই ৰাখিছোঁ তো ঘৰৰ কাৰণে বেছি নাই 70জনীমান মাছ মই লৈ আহিছোঁ ইয়াতে এটিংটোত তো এতিয়া পুখুৰীত মেলিবলৈ মই গৈ আছোঁ আমাৰ পুখুৰীটোত পানী কমকৈ থাকে তো চাব লাগিব কিমান পানী আছে মই চাবলৈ অহাই নাই কিমান পানী আছে তাত এইখিনি মাছ মেলি দিম তাৰপিছতে আজি মাছৰ সৈতে কটোৱা এটা দিন সম্পূৰ্ণ এটা দিন শেষ হ'ব তো এতিয়া মেলিবলৈ গৈ আছোঁ পানী আছেনে নাই এই পানী নাই পানী আছে নাই পানী একেবাৰে নাই পানী একেবাৰে নাই পানীটো একেবাৰে নাই ইয়াত অকণমান পানী আছে কি হ'ব মেলিলে চৰাই খাই পেলাব তো ইয়াত মেলিব নোৱাৰি পানী একেবাৰে নাই লৈ যাওঁ ঘৰলৈ